ইমান ডাঙৰ জংঘল হৈ গ'ল মোৰ বাগানটো ইচ দুখে লাগে মানে কষ্ট কিছুমানে ডাঙৰ হৈছে কিছুমানটো আঠা ওলালোঁ কিছুমানে বহুত সৰু সৰু হৈ আছে আকৌ এই কলগছ লগাইছোঁ এইটো মালভোগ কল গছ এইটো লগাইছোঁ এটাটো এইটো নষ্ট হৈ গ'ল এডাল এয়া পুলিটো জংঘল হাই দোষ আজি চাওক অন্য এটা ভিডিঅ' লৈ মানে আজি মই কাম কৰিম এইটো দা লৈছোঁ দাৰে জংঘলটো কাটিম চুলিটো কাটিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকে এইটো খাটি খোৱা ল'ৰা গতিকে জংঘল কাটি আমি খাব লাগিব কাম কৰিব লাগিব নহ'লে টকা ক'ৰ পৰা আহিব আকৌ মানে কামটো কৰিলে অকণমান টকাটো আহে গতিকে আমিতো খাটি খোৱা ল'ৰা এইবিলাক কাম কৰিব লাগিব চাই থাকক ইয়া লগাইছোঁ এইটো আপোনালোকে জানে এইটো কি আমি একচুৱেলি আমি কওঁ এইটো গৰমৰিচ এইটো ফল লাগিছে চাওক এইটো মই 17 চনত লগাইছিলোঁ 17 চনত এই তামোল গছত লগাই দিছোঁ ইয়া ফল লাগিছে এতিয়া আকৌ অন্য এটা গছত এইটো লাগিছে আৰু সেইবিলাক ৰবৰ গছ আছে মাজে মাজে তামোল গছ ইয়াৰ এইটো বহুত ঔষধ গ'ল এয়া চোৱা এইটো বহুত ওপৰত গ'ল ফল দিছে এইটো ভিতৰে ফল লাগিছে মানে ক'ব পাৰি টকাৰ উপাৰ্জনটো আহিলে আৰু এইটো তামোল গছ লগাইছোঁ মাজে মাজে চিগুন গছ আছে দিয়ক তামোল গছৰ চেহেৰা এইটো আমাৰ গুলু মুলু অতি মৰমৰ এটাই আছে আমাৰ ঘৰৰ এইটো গৰু আৰু সি এটা আনটো আছে হাল মাৰিবৰ কাৰণে আনিছে মানে ভাড়া এইটো আমাৰ গুলু মুলু কেনেকৈ খাই আছে চাওক my god মোবাইলটো খাব বিচাৰিছে এইটো আমাৰ নেমু গছ ইয়া ফল লাগিছে ইয়া চাওক ফল আছে তামোল গছ এইবিলাক এই চাওক শাৰী শাৰীকৈ লগাই দিছোঁ এইটো ডাঙৰ হৈছে এইটো কি লাগিছে খাই দিলে ঐ এইটো এনেকৈ ধৰি এনেকৈ কৰিব লাগে ফুৰি টেষ্ট খাই দিলে এইটো এটা খাই আছে এইটো এৰিমেৰি মানে এইটো এটা মহাসকলৰ হয় এইটো মানে ভাড়া হিচাপত আনিছোঁ আমি হাল মাৰিবৰ কাৰণে এইটো তেৰেমেৰি ক'ব লাগিব মানে সিহঁতৰো হয় আমাৰো হয় বৰ্তমান কাম কৰা হৈ গ'ল এতিয়া পুখুৰীৰ কাৰণে কলপাত অকণমান ল'লোঁ কলপাত এই পুখুৰীত দিবৰ কাৰণে সৰু এটা পুখুৰী আছে আমাৰ তাতে দিমগৈ এতিয়া আকৌ অকণমান আৰু কাটি ল'ম কলপাত মানে কাম কৰিলোঁ অকণমান ভাগৰো লাগিল জংঘল কটা কামটো অকণমান কৰিলোঁ সেইটো কাৰণে এই এইটো ৰবৰ গছ মানে সেইটো এইবাৰ নতুনকৈ কাটিবৰ কাৰণে লৈছোঁ তাৰমানে কাটিছোঁ মই এতিয়া এইটো মই খেতি কৰা হয় মই যেতিয়া কৰিছিলোঁ মানে 13 চনত কৰিছিলোঁ সেইটো ইয়াতে কাটি দিওঁ আৰু এতিয়া আকৌ কাটিব লাগিব ৰ'বা চাই থাকক ভিডিঅ'টো ইয়া কলগছ এটা এইটো কাটিব লাগিব 2 3 4 হৈ যাব আৰু সেইটো এটা ল'ব লাগিব এইটো দুটা ইয়াৰ হৈ গ'ল এতিয়া কটা এতিয়া লৈ যাম ঘৰত মানে পুখুৰীত লৈ যাম কলপাতবিলাক লৈ গৈ আছো পুখুৰীত দিব ফাইনেলি ইয়া পাই গ'লোঁ আমাৰ পুখুৰী ইয়াতে দিলোঁ পুখুৰীত পানীটো খোলা লাগি আছে অকণমান যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰক আপোনালোকে নতুন ভিডিঅ' পাবলৈ